শ্রীকাল নমস্কাৰ অসমবাসী ৰাইজ ওয়েলকাম টু মাই নিউ ভিডিঅ' বলা আমি আজি ফাংচন চাবলৈ যাম মানে জুবিন গাৰ্গৰ ফাংচন আছে আজি আপোনাৰ বঙাইগাঁৱত মানে গাছা দুৰ্বল কি ক'ব আৰু অৱস্থা একদম বেয়া এটা বঢ়িয়াকৈ ড্ৰেছ কৰি পেলাই দাদা একদম ৰাতিৰ আপোনাৰ ফাংচন আপোনালোক দেখাই আছো ফুল ধামাকা মজা হ'ব একদম আৰু ফুল ধামাকা হ'ব একদম আৰু অলপ কাহ হৈ আছে একো নাই দিয়ক তথাপি আপোনালোকক ব্লগ দিবই লাগিব ভিডিঅ' দিবই লাগিব যিমান যি হ'লে হয়নে এতিয়া লাহেকৈ আমি যাওঁ ব'লা ফুল পিকআপ একদম ফুল ধামাকা ভিডিঅ' আমাৰ জয় জুবিন দা ব'লা টাটা বাই বাই ষ্টাৰ্ট আমি এতিয়া মজা কৰি গৈ আছোঁ আৰু ফুল পিকআপত ফুল ধামাকা একদম ভিডিঅ' হ'ব আপোনালোকে চাই থাকক বন্ধুসকল কিন্তু আপোনালোকে লাইক চাইক অলপ কৰিবহে মানে কাহ হৈ আছে কিবা হৈ আছে এই বৰষুণৰ বতৰ তথাপিও আপোনালোকক ব্লগ দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অলপ লাইক চাইক কৰি অলপমান মোক অলপমান সহায় কৰক অ' আই ইমান জোৰে বৰষুণ দিছে কি কৰোঁ আৰু অৱস্থা একদম বেয়া হৈ গৈছে এনে কাৰ অসুখ একদম বঙাইগাঁও যাই পাওঁতে কিমান টাইম পালাগে চাই থাকক কেনেকুৱা লাগে চাই হওক পলক বঙাইগাঁও আহি পাম আৰু আহি পাওঁতে আপোনাৰ ৰাতি হৈ গ'ল দেখা পাইছে বৰষুণ কমাই নাই কি মৰণ নহয় বৰষুণ খং উঠিছে কি ক'ব আৰু মাথা চাথা একদম গৰম হৈ গৈছে গা চা এনে বেয়া তথাপিও আৰু আইছোঁ দিয়ক আৰু আপোনালোকৰ কাৰণে আৰু অলপমান লাইক চেক কৰি অলপমান সহায় কৰক ভাই সহায় কৰক